Hey guys, welcome to my YouTube channel Mintus Vlog আৰু মই বহুত দিন vlog দিয়া নাছিলো আৰু আজি এটা নতুন vlogৰ আগবাঢ়িছো। আজিৰ vlogটো হ'ব ৰাইডৰ ওপৰত। আজি মানে কি আমাৰ কনিয়াৰ পৰা আমি ভূটান যাম আৰু ভূটান গৈ কোন কোন যাব মোৰ লগত মই আপোনালোকক দেখাম অকমান পিছত। আৰু আমি এই ৰঙিয়া কলেজ পালোঁ। এইখনে হৈছে ৰঙিয়া কলেজ আৰু আমি এতিয়া গৈ আছোঁ আৰু গৈ আপোনালোকক মই দেখাই গৈ থাকিম আপোনালোকক কি দেখা পাওঁ। আৰু এইখন চাওক ৰঙিয়া কলেজ বলক। আৰু এই যে আমাৰ আগে গৈ আছে বগা গাড়ীখন, এইখন হয় ভূটানৰে গাড়ী হয়। বলকচোন আমি এই গাড়ীখনৰ পিছত কিমান দূৰ কৰিব পাৰোঁ বলক। আৰু আমি আহি কিনে তুলসীবাৰী পালোঁ আৰু এই কুঁহিয়াৰৰ ৰস খাই কিনে আমি গৈ থাকিলোঁ। আৰু আমি তাৰ পৰা আহি কিনে এই তামোলপুৰ পালোঁ। আজি তামোলপুৰৰ বজাৰ চাগে হয়, আজি তামোলপুৰৰ বজাৰ। আৰু চাই দিয়ক আপোনালোকৰ। এই কেমেৰাত আপোনালোকে দেখাই পাইছে এই যে পাহাৰ দেখিছে, এই ভূটান মানে কি ভূটান পাহাৰ আমি ইয়াৰ পৰা দেখাই পাইছোঁ আৰু বেছি দূৰ নাই। আৰু এইটোৱে হৈছে ভূটানৰ গেট। আমি আহি কিনে ভূটান পালোঁ আৰু এই চাই লওক বহুত মানুহ আছে। আৰু বলকচোন আপোনালোকক মই দেখাই গৈ থাকিম কি হয় ইয়াতে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু আহি আমি ভূটান পালোঁ। এইটো ভূটানৰ গেট আৰু আমি ভিতৰত যাব নোৱাৰিম কাৰণ আমাৰ লাইচেঞ্চ নাই। এই দিগন্ত দাদাৰো নাই, মোৰো নাই, পেপাৰ বাকী দুটা আছে ইহঁতৰো নাই, লাইচেঞ্চ নাই। আৰু আমি আপোনালোকক দেখাম বেলেগ ঠাইত আপোনালোকক মই দেখাম। আৰু আমি ভূটানৰ ভিতৰত যাব নোৱাৰোঁ আৰু এইখিনিয়ে আৰু বলক আমি আপোনালোকক কি দেখাম। আৰু মই আপোনালোকক ভূটানখন দেখাব নোৱাৰিলোঁ যদিও মই আপোনালোকক এতিয়া দেখাম গ্ৰাছলেণ্ডখন। বলক আমি গ্ৰাছলেণ্ডত যাওঁ আৰু তাত গৈ কিনে মই আপোনালোকক দেখাই আছোঁ বলক। হয় গাইজ, মই আপোনালোকক ভূটান চকীলৈ গৈছিলোঁ, মানে ভূটানৰ মেইন গেটটোলৈ গৈছিলোঁ। আৰু তাত মই আপোনালোকক ভূটানৰ ভিতৰত মই সোমাব তাতে নিদিলে, আমাৰ লাইচেঞ্চ নাছিল, একো নাছিল। আৰু মই আপোনালোকক ডাইৰেক্ট আহি কিনে গ্ৰাছলেণ্ডত মই দেখাইছোঁ, এই গ্ৰাছলেণ্ড। আৰু যিহেতু মই আপোনালোকক ভূটানখনেই চাবলৈ গৈছিলোঁ কিন্তু চাব নাপাৰিলোঁ আমি। আৰু সেইটো কাৰণে আমি গ্ৰাছলেণ্ড আহিছোঁ। এই চাওক, এই হৈছে গ্ৰাছলেণ্ড।
চাওক আপোনালোকে ঠাইবোৰ কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব। আপোনালোকে নিশ্চয় আহিব ইয়াতে গ্ৰাছলেণ্ডত। গাইজ এয়াই গ্ৰাছলেণ্ড। এতিয়া ঘাঁহ বনবিলাক সিমান এটা মানে কি এতিয়া বৰষুণ পৰিছে ন, এতিয়া কেঁচা হৈ উঠিব। আৰু এতিয়া চাওক কেনেকুৱা হৈ আছে। এতিয়া গ্ৰাছলেণ্ডখন সিমান এটা ভাল নালাগে, তথাপিও চাওক আপোনালোকে, দেখাইছোঁ মই আপোনালোকক। যাব এইফালে চাই দি। এই আমাৰ ফটোশ্বুট চলি আছে। নিৰন্তৰ দাদা আছে, চন্দন দাদা আছে। চন্দন দাদা চাই দিয়ক একবাৰ এফালে। বাবু আছে, আমি চাৰু আছোঁ। আমি গ্ৰাছলেণ্ড তেতিয়া এই সেউজীয়া হ'লে বেছি ভাল লাগে। সেউজীয়া হৈছে এতিয়াও, কিন্তু মানে ওখ হোৱা নাই। নাই নাই, এইগিলা মৰি গৈছে না এইগিলা। হা এইফালে চাওঁ, নাম কি? হা এটা মানুহ হয়নে নহয়? বহুত মানুহ হয়নে এটা? পানীৰো যে এটা শব্দ আছে, সেই শব্দটো শুনি লওক আপোনালোকে, কেনেকুৱা লাগে ফিল কৰি চাওক এবাৰ। আৰু আমাৰ গা ধোৱা হ'ল এতিয়া, আৰু প্ৰায় আমি ঘৰতে যাম। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু, ইমানখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন চেনেল হিচাপত আপোনালোকে অকণমান হেল্প কৰিব, অকণমান শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। আৰু বাই।